অ' বাইদেউ কাপোৰ ল'ব নেকি? নালাগে নালাগে কাপোৰ নলওঁ মই কি কাপোৰ আনিছেনো এনেই একদম ধুনীয়া ধুনীয়া কাপোৰ আনিছোঁ চাওক চাওক ইয়া হওক চাওক দেখাচোন বাৰু এনেই কি কাপোৰ আনিছ তই চাওঁ উলিয়া আহোঁ এয়া চাওকচোন বাইদেউ একদম ধুনীয়া ধুনীয়া এই কটনৰ যোৰা এইবিলাক চব এইবোৰ চিট চাওক এইবিলাক চাওক এইবোৰ কিমান দামী কাপোৰ ন এইবোৰ চব 500 টকীয়া কাপোৰ একো ভাল লগা নাই এইবোৰ 500 টকীয়া কাপোৰ বিকিব আহে নি মানুহে কিবা এটা মিলাই মেলি ধৰক 500 টকাত ময়ে কিনিবলৈ পোৱা নাই এই দুযোৰ 600 টকা দিছোঁ যদি দিয় দে যদি নিদিয় যা মই এইবোৰ দাম মাৰি থাকিবলৈ মোৰ মন নাই যা অন্ততঃ দাম এটা কিবা এটা মিলাওক এইযোৰ কাপোৰ বাৰু 200-300 টকাত পায় জানো আপুনিয়ে ভাবকচোন মইনো বাৰু পাওঁতে জানো এই গোটেই দিনটো ইমান ৱেট বেগটো লৈ মই ঘূৰি ফুৰিছোঁ আৰু মই যদি তাত 2 টকা প্ৰফিট নাপাওঁ মই বেপাৰনো কেনেকৈ কৰিম কওকচোন আপুনিয়ে বৰ কথা ক'বলৈ আহে এনেকুৱা কিমান কাপোৰ পিন্ধি ফালি শেষ কৰিলোঁ সি আকৌ 200-300 টকীয়া বুলি নহয় বুলি ক'বলৈ আহিছে নালাগে তোৰ কাপোৰ ল নলওঁ মই যদি 300 টকাত দিয় মই দুযোৰ ৰাখি থ'ম 600 টকা মিলাই দিম আৰু যদি নিদিয় মোৰ লগত এনে লেকচাৰ দি নাথাকিবি যা বাইদেউ মই ৰাতিপুৱাৰ পৰা এযোৰ কাপোৰো বহনি কৰা নাই কিবা এটা আপুনি মিলাই পেলাই লওক আকৌ তেনেকৈ নক'বচোন তই কাপোৰ বিকিব পৰা নাই মোৰ কি যায় মোৰ দৰ দাম নিমিলিলেও মই তোৰ কাপোৰ কি লৈ থ'ম নি দাম দি পিনি হা তই বেপাৰ কৰিছ যা বেলেগত বিজ্ঞান নলওঁ মই তোৰ কাপোৰ লৈ যায় এইবোৰ সি 300 টকাত কাপোৰ দিব নোৱাৰে ইয়াতকৈ দামী কাপোৰ এইবোৰ নালাগে ল বাইদেউ আপুনি নলয় যদি নলওঁ বুলি ক'ব লাগে আকৌ আপুনি মোৰ ইমানখিনি সময় এনেই নষ্ট কৰি দিলে নহয় হ'ব দিয়ক নালাগে দিয়ক আপুনি ল'বলৈ আহোঁ দিয়ক বাইদেউ বাইদেউ কাপোৰ ল'বনে অঁ দাদা কাপোৰ আনিছে নি আহক আহকচোন ৰ'ব মই চকী এখন লৈ আনো দাদা ইয়াতে বহি লওকচোন দাদা এই পানী গিলাচ খাই লওকচোন অঁ দিয়ক দিয়ক আপোনাক অশেষ ধন্যবাদ দেই এইটো লওকচোন বাইদেউ ৰ'ব এইবিলাক যোৰা চাওকচোন এতিয়া গৰম দিন আহিছে আপুনি পিন্ধি ভাল পাব অঁ কাপোৰযোৰ বাৰু ঠিকে আছে গৰমত পিন্ধিবলৈ ভাল হ'ব ভাল লাগিছে পিছে মোৰ ওচৰত আকৌ ইমান পইচা পাতি নাই নহয় কওকচোন ইয়াৰ কিমানমান দাম হ'ব আপুনি টকা 800 দিব ৰ দিয়ক 800 টকা 800 টকা নাই নহয় দাদা মানুহজনো কামলৈ গ'ল নহয় মোৰ ওচৰত টকা 500 এটা আছে যদি আপুনি 500 টকাত হয় দিয়ক আৰু লৈ থ'ম যদি নহয় তেতিয়াহ'লে আৰু ল'ব নোৱাৰিম আৰু বাইদেউ হ'ব দিয়ক আপুনি 500 টকা দিলেই হ'ব দিয়ক হ'ব তেতিয়াহ'লে মই পইচাটো লৈ আনোগৈ দাদা পইচাটো লওক দিয়ক বাইদেউ আপোনাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয় জানে আপুনি যে মই নোখোজাকৈ এগিলাচ পানী আনি দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আপুনি এক মানৱীয়তা সুন্দৰ নিদৰ্শন দাঙি ধৰিলে জানেনে আপোনালোকৰ গাঁৱত আজি 5 ঘৰ 6 ঘৰমান মানুহত সোমালোঁ প্ৰত্যেকৰে ব্যৱহাৰ বেলেগ বেলেগ কিছুমানে আকৌ আমাক পানী এগিলাচ খুজিলেও দিবলৈ টান পায় আন কিছুমানে বহিবলৈ চকীখন দিবলৈও বেয়া পায় আন কিছুমান এনেকুৱা ধৰণৰো মানুহ পাইছোঁ কাপোৰ ল'ম বুলি মাতি আনিব মাতি পেলাই 2 ঘণ্টা টাইম আমাৰ লগত ল'ৰা ধেমালি কৰি থাকে অৱশেষত মানে কাপোৰযোৰৰ উপযুক্ত দামটো দিব নিবিচাৰে আমি যদি 1200 টকা কওঁ গৈ লাষ্টত তেখেতলোকে 300 টকা দিয়ে অৱশেষত কয় আমি 2-3 ঘণ্টা যুঁজাৰ পিছত অৱশেষত কয় আপোনাৰ কাপোৰ নালাগে অযোগ বুলি কয় তেতিয়া আমাৰ বৰ দুখ লাগে জানেনে বাৰু মই যাওঁ বাইদেউ হ'ব দিয়ক দাদা গৈ থাকক এতিয়া